বিটিআৰ অঞ্চলতে আমি থাকি নিজৰ অস্তিত্ব নিজৰ ভাষা সংস্কৃতি জীয়াই ৰাখি আমি সুন্দৰকৈ জীয়াই থাকিব পাৰিম তেনেকুৱা এটা অনুভৱ সকলোৰে মাজত আহাটো মই দেখিবলৈ পাইছোঁ। সেকেন্ড কথা হৈছে যে ইয়াত যিখন চৰকাৰ চলি আছে এই চৰকাৰখনৰ প্ৰতিও ৰাইজৰ যিটো ধাৰণা এই ধাৰণাটো বহুত নেগেটিভ এটা ধাৰণা আছিলে কাৰণ ইয়াত শাসন কৰা নেতাসকলে ৰাইজৰ পৰা বহুত দূৰত থাকি শাসনটো চলাই আছিলে আৰু এতিয়া আমাৰ MCLA সকলে এনি টাইম ৰাইজৰ লগত আছে হিচাপে ৰাইজৰ লগত মিলি কাম কৰিছে হিচাপে লাহে লাহেকৈ ৰাইজে বুজি উঠিছে যে এই 6 শিডিউল যিটো এৰেঞ্জমেণ্ট আছে ইয়াত বহুতখিনি সুবিধা আছে বহুতখিনি অসুবিধা আছে এই কথাবিলাক লাহে লাহেকৈ ৰাইজে বুজি উঠিছে আৰু ইয়াৰ লগতে অসমৰ কিছুমান মন্ত্ৰী আমলাসকলৰো বহুত সময়ত ভুল ধাৰণা আছিলে কাউন্সিলক লৈ পেলাই আজি সেই কাউন্সিলত অসমৰ বহুত কেবিনেট মন্ত্ৰী ইয়াত আহিছে আমি নিমন্ত্ৰণ কৰিছোঁ বিভাগীয় অফিচাৰসকলৰ লগত সকলৰ লগত ভাৱ বিনিময় কৰিছে ইয়াৰ পৰা বহুত কথা জানিবলৈ পাৰিছে কেন্দ্ৰীয় মন্ত্ৰীসকল আহিছে ইয়াত আঁচনিবিলাক কেনেকৈ ৰূপায়ণ হৈছে এই কথাটো গম পাইছে আৰু আমাৰ অঞ্চলটো যে ভাৰতৰ বাহিৰত নহয় অসমৰ বাহিৰত নহয় আমাৰ অঞ্চলৰ 32 লাখ ৰাইজৰ উন্নয়ন নিৰাপত্তাটো যে অসমৰ দায়িত্ব আছে ভাৰতৰ দায়িত্ব আছে এইখিনি কাম কৰাত আমি সফল হৈছোঁ বুলি মই ভাবি লৈছোঁ কাৰণ তিনিবাৰকৈ আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ চৰকাৰ গঠন কৰাৰ পিছত বিটিআৰ অঞ্চলত আহিছে 4বাৰকৈ হোম মিনিষ্টাৰ ডাঙৰীয়া আহিছে বহুত সঘনে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ অঞ্চললৈ আহিছে সো আজি এটা আমাৰ আদান প্ৰদান আমাৰ ভাৱ বিনিময় বা আমাৰ ষ্ট্ৰীমলাইনিং যিটো চৰকাৰৰ হ'ব লাগে এইটো চলি আছে ইয়াত আমি সফল হৈছোঁ আৰু আনপিনেদি প্ৰশাসন যন্ত্ৰটো লাহে লাহেকৈ এফেক্টিভ গভৰ্নেন্সৰ ফালে আমি লৈ আহিবলৈ চেষ্টা কৰি আছোঁ আৰু এটোও আমি অলপ সফল হৈছোঁ বুলি ক'ব লাগিব খুটা কম্বলৰ ৰাজনীতিটো আমি সম্পূৰ্ণভাৱে বন্ধ কৰিব পাৰিছোঁ ঘুষ খোৱা যিটো চাকৰি নামৰ যিটো ঘুষ খোৱা এইটো আমি সম্পূৰ্ণ এতিয়ালৈকে আমি বন্ধ কৰিব পাৰিছোঁ আৰু ইয়াৰ লগতে সমন্বয় গঢ়াৰ যিটো কথা আছিল বিভিন্ন জাতি জনগোষ্ঠীৰ আজি আমাৰ MCLA সকলে আমাৰ দলীয় নেতাসকলে বিভিন্ন জাতি জনগোষ্ঠীৰ উৎসৱবিলাকত ৰীতি নীতি সংস্কৃতিৰ অংশগ্ৰহণ কৰি যথেষ্ট এটা সুন্দৰ এটা ইকোসিস্টেম এটা এনভাইৰনমেন্ট এটা গঢ়ি তুলিছে আৰু এইখিনি কামটোৱে এটা সামাজিক এটা দায়িত্ব বুলি আমি ভাবিছিলোঁ আৰু বিটিআৰ অঞ্চলত যদি আমি শান্তি স্থাপন কৰিব পাৰোঁ সকলো জাতি জনগোষ্ঠীৰ মৰম স্নেহ মিলাপ্ৰীতিটো অটুট ৰাখিব পাৰোঁ আমি বহুত ডাঙৰ কাম কৰিব পাৰিম এইটো আমি ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিছোঁ আৰু ইয়াৰ লগতে এই অঞ্চলত আজি নিবনুৱা সমস্যা সমাধান কৰাৰ কাৰণে বিভিন্ন ইণ্ডাষ্ট্ৰীবিলাকৰ লগত আমি ইতিমধ্যে টাই আপ কৰিবলৈ সক্ষম হৈছোঁ বিভিন্ন আঁচনিবিলাকৰ লগত আমি জড়িত হ'বলৈ পাৰিছোঁ আৰু অনাগত আমাৰ হাতত 4 বছৰ আছে কিন্তু আহি থকা 1 বছৰত এই গোটেইখিনি কাম আমাৰ ষ্ট্ৰীমলাইন হৈ যাব বুলি মই আশা ৰাখিছোঁ। থেংক ইউ।